Guys and welcome to my channel Assam Smart Academy. আজি মই লৈ আহিছো ক্যালেন্ডাৰ প্ৰবলেমছ আৰু কেইটামান টিপছ যিটোৰ দ্বাৰা আপুনি ক্যালেন্ডাৰ প্ৰবলেমছ অতি সহজতে সমাধান কৰিব পাৰিব। গতিকে ভিডিওটো পলম নকৰি আৰম্ভ কৰা যায়। আমি যদি কিছু ক্যালেন্ডাৰ প্ৰবলেমছ কৰিব যাওঁ তেনেহলে আমি কেইটামান কোড মনত ৰাখিব লাগিব হা। গতিকে যেটো ক্যালেন্ডাৰ বুলি ক'লে আমি কি মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে বুলি কথা আহে। গতিকে আমি কেইটামান কোড মনত ৰাখিব লাগিব। গতিকে যেতিয়া আমাৰ ৰিমাইন্ডাৰটো যেতিয়া 1 হ'ব ন, যেতিয়া এটা আনসাৰ ৰিমাইন্ডাৰটা গম পাবা এটা মনত ৰাখিবা। মনডে 1 হ'ব, যেতিয়া 2 বুলি আহে আনসাৰত 2 এটা আহিব। গতিকে যেতিয়া টিউজডে বুলি আহিব খুদিব যে ধৰ ৰিমাইন্ডাৰটো 3 ওলাব, তাত 3 ওলালে আমি ঘপককৈ গম পাম যে সেইটো ওয়েডনেসডে। তাৰমানে 3 নম্বৰটোত মানে ওয়েডনেসডে বুলি হ'ব। 4 নম্বৰটোত মানে যেতিয়া 4 নম্বৰ যদি ৰিমাইন্ডাৰ 4 ওলায় তেতিয়া থাৰ্সডে, যদি ৰিমাইন্ডাৰ 5 ওলায় ফ্ৰাইডে, 6 ওলালে স্যাটাৰডে, 0 বা 7 যদি ৰিমাইন্ডাৰ ওলায় তাহলে সানডে। গতিকে এটা কোড মনত ৰাখিবা। যেতিয়া আমি কুৱেশ্যন মানে যেতিয়া আমি আনসাৰ প্ৰবলেম কৰিব যাওঁ এটা আপোনালোকে গম পাই যাবা কোড এইটো ইউজ হয় হা। কি কুৱেশ্যন দিয়া আছে যে ইফ টুডে ইজ মনডে এণ্ড হুইচ ডে উইল বি আফটাৰ 65 ডেজ। যদি আজি মনডে হয় তেনেহলে 65 ডে মানে 65 দিনৰ পিছত দিনা কি বাৰ পৰিব। গতিকে এনেধৰণৰ কুৱেশ্যন হলে কি কৰিবা, 65 টো এনেকৈ লিখি লবা। হল তাৰ তলত 7 এৰে ডিভাইড কৰিবা। 7 মানে ডিভাইড মানে কি, এসপ্তাহত 7 দিন থাকে ন, সেইকাৰণে 7 এৰে ডিভাইড। গতিকে যেতিয়া 7 এৰে ডিভাইড কৰিলো 7 এৰে ডিভাইড কৰিলে 65 কি হ'ল 2। ৰিমাইন্ডাৰ কিমান আছে 2 লাইছে। 2 লাইছে মানে 2 টো কিহৰ ওলাইছে 65ক যেতিয়া 7 এৰে হৰণ কৰিছো তেতিয়া ৰিমাইন্ডাৰ 2 লাইছে। গতিকে এই কি কৈছে আফটাৰ কৈছে নহয়। গতিকে তোৰ পিছে কি থাকিব 3 থাকে। চোৱা 3 টো কোন 3 কোড কিমান আছে ওয়েডনেসডে। গতিকে ওয়েডনেসডে হ'ব আনসাৰ। তাৰ মানে 65 ডে পিছ দিনা ওয়েডনেসডে হ'ব। যদি খুদিলে হয় 65 ডে দিনা কি বাৰ মানে হল হয় তেনেহলে কি হ'ব আনসাৰ। যেটো ৰিমাইন্ডাৰ 2 লাইছে টিউজডে হল হয়, কিন্তু 65 ডেৰ পিছ দিনা কৈছে নহয় সেইকাৰণে ওয়েডনেসডে। গতিকে এইটো আনসাৰ। ইয়াত কি দিছে যে ইন অক্টোবৰ ফাৰ্ষ্ট ডে ওয়াজ সানডে দেন হোৱাট ইজ ডে ইন দা ফাৰ্ষ্ট নৱেম্বৰ। তাৰমানে কৈছে যে যদি অক্টোবৰৰ প্ৰথম দিনটো যদি ৰবিবাৰ হয় তেনেহলে নৱেম্বৰৰ প্ৰথম দিনটো কি হ'ব। গতিকে এটা কি কৰিবা, আপোনাক আমি ডেটো লাগে ন, ডেটো ল'বলৈ কিমান দিন আছে তাক আমি 7 এৰে ডিভাইড কৰি দিম। হল তাৰমানে চাবা অক্টোবৰ আছে, অক্টোবৰ ফাৰ্ষ্ট ডে, অক্টোবৰ কিমান দিন আমাৰ 31 দিন আমাৰ হল। এটা হৈছে ফাৰ্ষ্ট ডে ওয়াজ সানডে, ফাৰ্ষ্ট ডে ওয়াজ সানডে। গতিকে কি কৰিম এটা 1 মাইনাস কৰি দিম। হল এইবাৰ হোৱাট ইজ ডে ইন দা ফাৰ্ষ্ট নৱেম্বৰ, ফাৰ্ষ্ট নৱেম্বৰ। গতিকে এটা x প্লাস কৰি দিম ডিভাইডেড বাই 7 হল। -1 + 1 গল 31। আমি এটা কৰি চাম না ৰিমাইন্ডাৰ কি ওলাই, ৰিমাইন্ডাৰটোৰ ওপৰত অংকটো হ'ব হা। তিনি হল 3। গতিকে ইয়াত কি হৈছে হোৱাট ফাৰ্ষ্ট ডে ওয়াজ সানডে দেন হোৱাট ইজ ডে ইন দা ফাৰ্ষ্ট নৱেম্বৰ। গতিকে ইয়াত কি ওলাইছে আমাৰ এনসাৰ, মানে এনসাৰ এতিয়া ওলা নাই। এনসাৰটো কি হৈছে ৰিমাইন্ডাৰ 3 ওলাইছে। 3 ক'ত আছে ইয়াতে এইটো 3 ন, 3 কোনটো বাৰ পৰে ওয়েডনেসডে। গতিকে এইটো হ'ব আনসাৰ। মানে ফাৰ্ষ্ট নৱেম্বৰৰ কি বাৰ পৰে ওয়েডনেসডে পৰে। আৰু কেইটামান কোড আছে যে যেতিয়া আমি ক্যালেন্ডাৰ প্ৰবলেম মানে কি কৰো সলিউশন কৰিব যাওঁ তেতিয়াহলে কি হ'ব, কেইটামান কোড আছে এইটা মনত ৰাখিব লাগিব। যেনেকৈ জানুৱাৰী, যেতিয়া জানুৱাৰী মাহৰ কথা কয় ইয়াতে 0 কোড বহে। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই এইটো লিখা আছে। আপোনালোকে নোট কৰি দিব, এইটো নোট কৰি ল'ব যে যেতিয়া আমাৰ যেতিয়া মাহৰ কথা ক'ব পাৰোঁ অমুক তাৰিখে ইমান অমুক মাহত ইমান তাৰিখে কি বাৰ আছিল তেতিয়াহলে এই কোড কেইটা বহালে আমি শৰ্টকাট হিচাপে ইউজ কৰিব পাৰোঁ। এইটো এই কোড কেইটা মনত ৰাখিব। জানুৱাৰী মাহত 0 হয়, ফেব্ৰুৱাৰীত 3 হয়, মাৰ্চত 3, এপ্ৰিলত
6 মেড 1 1 4 এনেকুৱা ধৰণৰ প্ৰতিটো মনত ৰাখিবা তেতিয়াহ'লে অংকটো কৰাত সহজ হ'ব তই মই কেইটামান অংক কৰাই দিছো বুজি ল'বা এটা কি দি আছে যে হোৱাট ৱাজ দ্য ডে অন 26 জানুৱাৰী 1950 তাৰমানে কি হৈছে 1950 চনৰ 26 জানুৱাৰী তাৰিখে কি বাৰ আছিল গতিকে এনে ধৰণৰ কুৱেশ্যন থাকিলে ইয়াত কি আছে এটা বহুত মানে কি প্ৰব্লেম হৈছে যে 1950 প্ৰব্লেম হৈছে ইয়াৰ 26 জানুৱাৰী ডেট আৰু জানুৱাৰী মান্থ গতিকে এনে ধৰণৰ কুৱেশ্যন থাকিলে কি আমি কি সলভ কৰিব যাওঁ গতিকে এটা ডিভাইড টানিবা ডেট লিখিবা মান্থ লিখিবা পিছত ইয়াৰটো লিখিবা লিপ ইয়াৰ ডিভাইড বাই 7 7 কি হৈছে জানাই যে সপ্তাহত 7 দিন থাকে হল গতিকে ডেট কিমান আছে ডেট 26 মান্থ কিমান দিছে জানুৱাৰী গতিকে জানুৱাৰী আমি কি বহাম এতিয়া অলপ আগতে দিছে যে মই জানুৱাৰী কি আছে জানুৱাৰী হলে কি হয় যেটো কোডটো হয় ফেব্ৰুৱাৰী হলে ফেব্ৰুৱাৰী 3 হয় মাৰ্চ হলে 3 হয় গতিকে এইটো কামত দেব ইউজ হ'ব যে কোডটো ইউজ হ'ব জানুৱাৰী আছে গতিকে কি হ'ব 0 ইয়াৰ আছে যেটো 1950 গতিকে আমি 1950 নবহাও আমি লাষ্টত দুটা ডিজিট বহাম 50 যেটো লিপিয়াৰটো কি মানে লিপিটো কি বহাম লিপিয়াৰটো হৈছে 4 বছৰৰ মূৰে মূৰে লিপিয়াৰ হয় গতিকে আমি কি এই 50 যেটো লিখিছো তাক আমি কি কৰিম 4 ৰে হৰণ কৰিম হল ইয়াত কিন্তু আমি ৰিমাইণ্ডাৰৰ কোনো কাম নাই এটা আমি ইটো কাম আছে গতিকে আমি ইটো ইয়াত ইউজ কৰিম হল ডিভাইড বাই 7 এটা আমি যোগ কৰি লম কেন হ'ব আমি যেটো যোগ কৰি লম বাই 7 হল এতিয়া হল जो 8 7 इसमें डिवाइड करो oh sorry যেটো 88 7 হল হল গতিকে যেটো কি হল 4 টো ৰিমাইন্ডাৰ হল ৰিমাইন্ডাৰ গতিকে 4 কত ৰিমাইন্ডাৰ পৰে মনডে টিউজডে ইনডে থাৰ্সডে মনে কি হয় 1 হয় 2 হয় 3 4 4 কত পৰিছে মনডে টিউজডে ইনডে থাৰ্সডে পৰিছে গতিকে आंसर হ'ব থাৰ্সডে आंसर এইটো आंसर ঠিক একেটা কোৱেশ্চন দিছো যে দিয়া আছে যে which day was on 10th March 1989 গতিকে 1989 ৰ মান সনত 10th মাৰ্চত কিমান মানে কি বাৰ আছিল গতিকে এনে ধৰণৰ কোৱেশ্চন এটা কৰিব গলে কি কৰিব লাগিব প্ৰথমে আমি ডেটটো লিখিব লাগিব ডেটটো কিছে 10th 10 আছে না 10 আছে মান্থটো কি আছে মাৰ্চৰ কোড কি আছিল এটো জানুৱাৰী আছিল 0 ফেব্ৰুৱাৰী আছিল 3 মাৰ্চৰ আছিল 3 গতিকে আমি মাৰ্চত কোডটো কি বহাম 3 বহাম বা ইয়াৰ বহাম 1989 তল ইয়াৰ কিন্তু আমি এই সেকেন্ডটো বহাম মানে যেটো সেকেন্ড ডিজিট দুটা ডিজিট আছে গতিকে এই দুটা ডিজিট বহাম আমি না 89 হল এতিয়া আমি কি কৰিম 89 টো যেটো আমি লিপিয়াৰ লাগে এবাৰ না এবাৰ লিপিয়াৰ লাগে গতিকে লিপিয়াৰ লাগিলে কি হ'ব আমি তা 89 টো আমি 4 ৰে হৰণ কৰিম হল 4 ৰে ডিভাইড কৰিলে কিমান হ'ব যেটা 4 ৰে ডিভাইড কৰিম তা ঠিক আছে এটা আমি যেটা 4 ৰে ডিভাইড কৰিম 4 ৰে ডিভাইড কৰিলে কি হ'ব 1 ডিভাইডটো কোন ধৰণে আমাৰ নালাগে গতিকে আমাক কোনটো লাগে ইটো লাগে ঠিক আছে তাৰমানে কি জাস্ট 89 টো আমি 4 ৰে ডিভাইড কৰিছো কিয়নো 4 বছৰৰ মূৰত কি হয় লিপিয়াৰ হয় সেকা 4 বছৰ ডিভাইড কৰোতে আমাৰ ৰিমাইন্ডাৰ হৈছে কিন্তু ৰিমাইন্ডাৰ আমাক কোনো ধৰণৰ প্ৰয়োজন নাই গতিকে আমাৰ যেটো ভ্যালু লাইছে এইটো হ'ব ডিভাইডেড বাই 7 সব অংক ইয়াৰ সব কোৱেশ্চন आंसर এনেকৈ সলভ কৰিব পাৰি গতিকে টোটালটো যোগ কৰিলে কিমান হ'ব आंसर টোটাল যোগ কৰিলে হ'ব 194 বাই 7 হল
এতিয়া 7 ডিভাইড কৰি চাম ইয়াৰ ক্ষেত্ৰতে আমাৰ যে ৰিমাইন্ডাৰটো হ'ব সেইটো আমাৰ ৰিমাইন্ডাৰটোৰ অনুযায়ী আমি কি তুমি সিলেক্ট কৰিম গতিকে 7 হল 49 গতিকে ৰিমাইন্ডাৰ কিমান আছে 5 ওলাইছে 5 ৰিমাইন্ডাৰ কিমান আছে 5 ওলাইছে তে 5 ক'ত পৰে মনডে টিউজডে ইউনিডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে 1 2 3 4 5 ক'ত পৰিছে পাঁচটো ক'ত পৰিছে ফ্ৰাইডেত পৰিছে গতিকে এটা কি হ'ব গতিকে 1989 টু 10 মাৰ্চত ফ্ৰাইডে আছিল ইয়াতে এটা কোৱেশ্চন দিয়া হৈছে যে if 15 March is Monday then which day will be on 10th October of same year ইয়াত কি হৈছে ইয়াত কোন ধৰণৰ কি মানে ইয়াৰটো দিয়া নাই না ইয়াত যাই দিছে অক্টোবৰ মাৰ্চ আৰু যেটো ডেটটো দিয়া আছে দিছে যে কি যে 15 মাৰ্চত মানে কি মনডে যদি হয় দেন 10 অক্টোবৰ তাৰিখে কি বাৰ হ'ব গতি এনে ধৰণৰ কোৱেশ্চন থাকিলে কি কৰিবা প্ৰথমতে আমি কি মাৰ্চটো কিমান দিন আমাৰ থাকে মাৰ্চটো থাকে আমাৰ মাৰ্চটো কিমান দিন থাকে মাৰ্চ মাহটো কিমান দিন থাকে মাৰ্চ এপ্ৰিল গতি মাৰ্চৰ পৰা অক্টোবৰ আছে না মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ হল দে যেটো মাৰ্চ মাহটো কিমান দিন থাকে মাৰ্চ মাহটো থাকে আমাৰ কিটো 31 না 31 দিনে থাকে এটো 30 দিন থাকে কিমান দিনিয়া হয়তো কৈছে লিখিছো হল এটা সম্পূৰ্ণ কৈছে নেকি মাহটো কথা 10 তাৰিখলৈ কথা হয় 10 তাৰিখলৈ লৈ কে কৈছে গতিকে এটো 10 দিন গতে নালাগে সোৱা মাৰ্চৰ কি হৈছে এটা মাৰ্চৰ কৈছে 15 মাৰ্চ তাৰিখে যদি 15 মাৰ্চৰ যদি মনডে হয় 15 মাৰ্চ তাৰিখে যদি মনডে হয় গতিকে 15 মাৰ্চ অলৰেডি গৈছে বাকি কিমান থাকিল মাইনাস কৰি দিলে 16 থাকিল হল এতিয়া আমি কি কৰিম যেটো কোৱেশ্চন আছিল এনেকুৱা আছিল যে টোটাল দে লাগিব মোক টোটাল দে গতিকে ডিভাইড বাই 7 না গতিকে আমি এইটা যোগ কৰি লম 16 30 31 30 31 31 31 ইলে আমি পাস কৰি লম পাস কৰা হলে কি হ'ব চাবা 16 মই টোটাল ডে তুলাম 30 কিমান হ'ব টোটাল ডে হ'ব আমাৰ 209 209 হল টোটাল ডে গতিকে 209 হল আমাৰ টোটাল ডে হল যোগ কৰি চাবা এইটো টোটাল ডে হল এতিয়া 209 কি কৰিম আমি 7 ৰে ডিভাইড কৰিম আৰু মেইন টাৰ্গেট কি টোটাল ডে টো লবা মাৰ্চৰ এপ্ৰিল মে জুনৰ ভিতৰত কিমান টোটাল ডে আছে তুমি উলোৱা এটা মানে টাৰ্গেট 7 ৰে ডিভাইড কৰি দিম হল ছয় গতিকে ৰিমাইন্ডাৰ কিমান থাকিল 6 থাকিল ৰিমাইন্ডাৰ যদি 6 হয় কি হ'ব ৰিমাইন্ডাৰ কিমান আছে আমাৰ 6 ওলাইছে 6 ক'ত থাকে মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে গতিকে স্যাটাৰডে হ'ব আমাৰ ঠিক আছে স্যাটাৰডে নহয় শুনি হা 6 হৈছে কিন্তু এটা কথা আছে ইয়াত কি দিছিল মানডে 15 মাৰ্চ তো মানডে অলৰেডি মানডেটো কাউন্ট কৰিছে গতিকে মানডেৰ লগত আমি কি কৰিম মানডেৰ লগত আমি 6 টো যোগ কৰি দিম এনে আসতে 6 টো মানে স্যাটাৰডে হ'ব লাগিছিল কিন্তু এটা মানডেটো উল্লেখ কৰিছে মানডেৰ পিছৰ পৰা হ'ব মানডেটো কি হ'ব 1 + 6 গতিকে 7 আমি 7 টো কোনটো পৰা কাউন্ট কৰো 7 নতুবা 0 মানে কি সানডে Okay, answer. কি দিছে যে ইয়াত দিয়া আছে যে 2001 ৰ পৰা 2002 চনলৈকে মাত্ৰ এক দিন প্লাস হয়
2002 পৰা 2003 লৈকে একদিন প্লাছ হয় 2003 পৰা 2004 লৈকে 2 দিন প্লাছ হয় এবাৰ এটা পাৰ্থক্য দেখিছা বাকিটো সকলো একদিন হৈছে কিন্তু এইটো সংখ্যা পোৱাৰ লগে কি হৈছে 2 দিন প্লাছ হৈছে মানে কি হৈছে যেতিয়া আমি লিপিয়াৰ সংখ্যা পাব তেতিয়া আনলিপিয়াৰৰ পৰা লিপিয়াৰ সংখ্যা যাব 2 দিন হ'ব মানে 2 দিন প্লাছ হ'ব ধৰা হল 2003 চনৰ 15 মাৰ্চত আছিল 15 মাৰ্চটো ধৰা হল সানডে আছিল হল যে কলে যে সেই তাৰিখটো 2004 চনত 15 মাৰ্চত কি বাৰ পৰিব মানে কি বাৰ হ'ব গতিকে সা 2003 পৰা এতিয়া 2004 গুচি গল 2 দিন যোগ হৈছে মানে এই সানডেৰ লগত 2 দিন যোগ হ'ব গতিকে সানডেৰ লগত 2 যোগ হৈছে সানডে মনডে টিউজডে হল তাৰমানে সানডে মনডে आंसर होगा টিউজডে তাৰমানে 2003 পৰা 2004 লৈকে যেতিয়া এক বছৰ গল তেতিয়া 2 দিন কাউন্ট হ'ব মানে 2 দিন পাৰ হৈ যাব দুটা বাৰ গুচি যাব মানে ধৰা সানডে আছে তো সানডে কি 2003 সানডে আছিল 2004 কি হ'ব সানডে লগত 2 যোগ কৰিবা 2 দিন যোগ কৰিবা যে সানডে মনডে টিউজডে হ'ব आंसर কিন্তু যেতিয়া আমি 2001 ধৰা হল 2001 15 তাৰিখে যদি সানডে হল হয় তেনেহলে 2002 চনত 15 মাৰ্চত কি বাৰ পৰিব তেনেহলে এনেকুৱা হলে কি হ'ব যে 2002 চন একদিন যোগ হয় না প্লাস 1 কোতে কি হ'ব মনডে হ'ব সেইটো এটা আছে ডিফারেন্স বিটুইন লিপ ইয়াৰ এন্ড আনলিপ ইয়াৰ কি আছে 2001 চনত 26 জানুৱাৰী তাৰিখে যদি মনডে হয় গতিকে 2005 চনত সেই 26 জানুৱাৰী তাৰিখে কি বাৰ পৰিব এনেধৰণে কোৱেশ্চন হলে কি কৰিবা একে যায় 2001 পৰা 2002 লৈ কিমান একদিন 2002 পৰা 2003 লৈকে একদিন 2003 পৰা 2004 লৈকে 2 দিন 2004 পৰা 2005 লৈকে একদিন যেটো লিপিয়াৰ পৰা আনলিপিয়াৰ হলে কি হয় আনলিপিয়াৰ পৰা যদি লিপিয়াৰ হয় 2 দিন যোগ হয় লিপিয়াৰৰ পৰা যদি আনলিপিয়াৰ হয় 1 দিন যোগ হয় হল কত কিমান হল 1 2 4 5 গতিকে 5 দিন গতিকে মনডে লগত কি এই মনডেৰ লগত প্লাস 5 কেন হ'ব যেটো 1 বুলি কাউন্টিং কৰো না 6 হ'ব 6 টো কত হয় সেটাতে তাৰমানে কি 2005 চনৰ 26 জানুৱাৰী তাৰিখে সেটাতে হ'ব এটো জাস্ট ধৰি লোৱা মান হা যদি ভিডিওটো ভাল লাগিছে শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু তলত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিওবিলাক আপোনালোকে সোনকালে পায় গতিকে আজিলৈ ইমানতে পুনৰ লগ পোৱাৰ আশাৰে মই কুলদীপ নাথ জয় আই অসম।